নগাঁৱত ভগৱানৰ আবিৰ্ভাৱ। এইবাৰ তামোল গছত ওলাইছে ঋষিৰূপী ভগৱান। কলম্পাৰ জেল ৰোডত জনসমুদ্ৰ। হয়, নগাঁৱৰ পুলিচ ৰিজাৰ্ভ কলনীৰ সুশীল গগৈ নামৰ লোকজনৰ চৰকাৰী আৱাসগৃহৰ চৌহদত থকা এই তামোল গছজোপাতে ওলাইছে ঋষিৰূপী ভগৱান। তামোল গছজোপাৰ ওপৰ অংশত দেখিবলৈ পোৱা গৈছে এক ভগৱানৰ প্ৰতিকৃতি, যি প্ৰতিকৃতি চাবৰ বাবে সুশীল গগৈৰ ঘৰত ভিৰ কৰিছেহি অগণন লোকে। কোনোৱে খেয়ালী প্ৰকৃতিৰ এই ঘটনাক ভগৱানৰ অৱতাৰ বুলি বিশ্বাস কৰি সেৱা জনোৱাৰ লগতে ধূপ চাকি জ্বলোৱাও পৰিলক্ষিত হৈছে। ইফালে তামোল গছত ওলোৱা ভগৱানক দৰ্শন কৰিবলৈ জাকে জাকে ওলাই আহিছে জনতা। তামোল গছজোপাৰ পাতৰ গুৰিৰ কুমলীয়া অংশত ওলোৱা এই প্ৰতিকৃতি এতিয়া নগাঁৱৰ সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যৰ সৈতে অজিত শইকীয়া, প্ৰাগ নিউজ।